নমস্কাৰ বন্ধু বান্ধৱীসকল, ডিজিটেল গোপন চেনেলটোলৈ স্বাগতম জনাইছোঁ। মোৰ চেনেলটো যদি আপোনালোকে প্ৰথমবাৰ চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ভিডিঅ'টোত এটা লাইক কৰিব, ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ ফালৰ পৰা এটি নিয়োগ বিজ্ঞাপন ওলাইছে। এই নিয়োগ বিজ্ঞাপনটোত কিনো পদ খালী হৈ আছে চাওঁ আহক। এই নটিছখনত উল্লেখ কৰা মতে ইয়াৰ দ্বাৰা জনোৱা হয় যে শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ বাহপাতি এটি বিজ্ঞান স্নাতক, এটি কলা শাখাৰ স্নাতক আৰু সংস্কৃত আচাৰ্যৰ পদ খালী হৈ আছে। গতিকে নিম্নলিখিত অৰ্হতা সম্পন্ন ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে। এটা চাওক, আচাৰ্যৰ পদ খালী হৈ আছে। এটি হ'ল বিজ্ঞান স্নাতক, এটি কলা শাখাৰ স্নাতক আৰু সংস্কৃত আচাৰ্য। এই তিনিটা বিভাগত পদ খালী হৈ আছে। গতিকে ইয়াতে শিক্ষাগত অৰ্হতানো কি বিচাৰিছে চাওঁ আহক। এতিয়া উল্লেখ কৰাৰ মতে শিক্ষাগত অৰ্হতা দিয়া আছে বিজ্ঞান বিষয়ত স্নাতক হ'ব লাগিব। 2 নম্বৰ দিয়া আছে কলা শাখাৰ স্নাতক, ইংৰাজীত ভাষাত দখল থকা হ'ব লাগিব। 3 নম্বৰ দিছে সংস্কৃত স্নাতক। আৰু এই পোষ্ট তিনিওটা পোষ্টৰ বাবে BEd অথবা DLEd থকা প্ৰাৰ্থীসকলক বেছিকৈ অগ্ৰাধিকাৰ দিয়া হ'ব। গতিকে আবেদন সম্পৰ্কীয় সবিশেষ কিছু কথা লিখিছে। 1 নম্বৰ দিছে আবেদনৰ প্ৰপত্ৰ দাখিলৰ শেষ তাৰিখ দিছে 16 আগষ্ট। গতিকে বেছি দিন নাই, আপোনালোকে সোনকালে এপ্লাইটো কৰি লওক। গৈ আপোনালোকে আচাৰ্যৰ হাতত আপোনালোকৰ এপ্লাই প্ৰচেছখিনি কৰি আহক। ইয়াতে আবেদন সম্পৰ্কীয় সবিশেষ 2 নম্বৰ অপশ্যনটোত দিছে সাক্ষাৎকাৰৰ তাৰিখ আৰু সময় প্ৰাৰ্থীৰ আবেদনত সংলগ্ন মোবাইল নম্বৰৰ জৰিয়তে যোগাযোগ কৰি জনোৱা হ'ব। আপোনালোকৰ যিহেতু ফৰ্ম লৈ থকা হৈছে, আপোনালোকৰ পৰীক্ষাৰ সময় আৰু পৰীক্ষাৰ্থীৰ তাৰিখ যিদিনা আপোনালোকৰ সাক্ষাৎকাৰ হ'ব সেই তাৰিখ আপোনালোকৰ মোবাইল নম্বৰৰ জৰিয়তে জনাই দিয়া হ'ব। 3 নম্বৰটো দিছে আবেদন পত্ৰৰ লগত শিক্ষাগত অৰ্হতাৰ প্ৰমাণপত্ৰ স্বাক্ষৰিত জেৰক্স কপি খামত নিম্নলিখিত ঠিকনাত নিকেতনখন চলি থকাৰ সময়ত প্ৰধান আচাৰ্যৰ কাৰ্যালয়ত জমা দিব লাগিব। ইয়াতে 3 নম্বৰত উল্লেখ কৰা মতে আপোনালোকৰ শিক্ষাগত প্ৰমাণপত্ৰ আপোনালোকৰ যিহেতু চেল্ফ এটাষ্টেড কৰি জেৰক্স কপিত এটা খামত ভৰাই সেই ঠিকনাৰ নিকেতনখন চলি থকাৰ সময়ত প্ৰধান আচাৰ্য কাৰ্যালয়ত জমা দিব লাগিব। গতিকে দেৰি নকৰিব, সময় বেছি দিন নাই, 16 আগষ্টলৈকে দিছে। গৈ সোনকালে এপ্লাইটো কৰি লওক যিসকলক প্ৰয়োজন আছে। যিসকলৰ প্ৰয়োজন নাইতো বাদেই দিয়ক। আৰু সেইটো যিসকলক কিবা এটা কৰিবৰ কাৰণে, ওচৰতে কিবা এটা কৰিবৰ কাৰণে যিসকল প্ৰাৰ্থী ইচ্ছুক সেইসকল প্ৰাৰ্থীয়ে জমা দিব পাৰে বা কৰিব পাৰে। আৰু যিসকলৰ তেওঁলোকৰ শিক্ষাগত অৰ্হতা মিলিছে তেওঁলোকেও দিব পাৰে। গতিকে 4 নম্বৰ অপশ্যনটোত লিখিছে সাক্ষাৎকাৰ লিখিত আৰু মৌখিক দুইটাতেই হ'ব। আপোনালোকৰ সাক্ষাৎকাৰ লিখিত আৰু মৌখিক দুইটাতেই হ'ব। 5 নম্বৰটো দিছে সাক্ষাৎকাৰলৈ আহোঁতে শিক্ষাগত অৰ্হতাৰ মূল প্ৰমাণপত্ৰ অৰিজিনেল কপি সহ নিকেতনত উপস্থিত থাকিব লাগিব। আপোনালোকে যেতিয়া সাক্ষাৎকাৰ দিবলৈ যাব তেতিয়া আপোনালোকৰ যিসমূহ ডকুমেণ্টছ আছে এই গোটেই ডকুমেণ্টছবোৰ অৰিজিনেল লৈ যাব লাগিব। 6 নম্বৰত দিছে পদসমূহৰ অস্থায়ী ভিত্তিত নিযুক্তি দিয়া হ'ব। এই পদসমূহ যি আপোনালোকে 3টা পদত এপ্লাই কৰিব, এই পদসমূহ অস্থায়ী ভিত্তিত নিযুক্তি দিয়া হ'ব। সবিশেষ জানিব বিচাৰিলে আপোনাৰ তলত যোগাযোগ নম্বৰ দিয়া আছে। এই যোগাযোগ নম্বৰত কণ্টেক্ট কৰি ভালকৈ সুধি পুছি চাই ল'ব পাৰে। গতিকে এইটো এটা আছিলে সৰু নিয়োগ বিজ্ঞাপন। আপোনালোকৰ যদি প্ৰয়োজন হয়, যিহেতু এইটো লখিমপুৰৰ আজাদ উত্তৰ লখিমপুৰ, তেওঁলোকে কৰিলে বেছি সুবিধা হ'ব, কাৰণ তেওঁলোকৰ কাৰণে
ওচৰত হ'ব, বাকী দূৰৰবোৰতো অকণ প্ৰব্লেমো হ'ব। যিসকলৰ প্ৰয়োজন ওচৰতে হয় তেওঁলোকে সোনকালে কৰি লওক। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে জনাবলগীয়া। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব। চেনেলটো যদি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।